নমস্কাৰ, আজি মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি ভিডিঅ'টো হ'ব চেলেঞ্জ কৰা হ'ব। আকৌ আজি নেক্সট পাৰ্ট 2 আজি গাহৰি চেলেঞ্জ হ'ব। গাহৰি আৰু ভাত কোনে মানে কিমান টাইম দিয়া নহ'ব, মানে তাত অলপো পেলোৱা নহ'ব, মানে চফাকৈ খাব লাগিব। যোনে চফাকৈ খাব পাৰে ন, সি মানে জিকিব। যোনে খাব নোৱাৰে ভালকৈ সি হাৰিব, তাক অলপ শাস্তি দিয়া হ'ব। চাই দিব ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ। এতিয়া আমি গৈ আছোঁ, সেইদিনা এই আছিলে ৰাম এয়া আৰু আহি আছে। আজি 5টামান আছোঁ। আজি মানে ফুল ধামাকা হ'ব আৰু ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো পূৰা আমাৰ আজি পূৰা ধামাকা হ'বলৈ গৈ আছে, চাই থাকক। তাত দেখোঁ আজি গাহৰি কেনেকৈ বনোৱা হ'ব, চালাড থাকিব গাহৰি আৰু লাই দিয়া হ'ব। আজি মানে অলপ একো মছলাজাতীয় বস্তু দিয়া নহ'ব তাত, মানে একদম চিম্পুল খানা। চাই থাকিব আজি ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। এই ইয়াতে ভিডিঅ'টো তাত গৈ পিনে এতিয়া বনাব দেখামগৈ, চাই থাকিব। এয়া জুই জ্বলি গ'ল। এইখিনি ধুনীয়া আলু, এয়া ভাত পাতি দিয়া হৈ গ'ল। চাই থাকিব। ভাতটো ফাৰ্ষ্ট টাইম পাতি লৈছোঁ। ভাতটো মেইন ন, তাৰ মাংসটো বনাম লাহেকৈ, চব্জিটো গৰমা গৰম। চাই থাকক ভিডিঅ'টো শেষলৈকে, কি হ'ব আজি। মানে ফুল ধামাকা হ'ব আৰু গৈ আছে ধামাকা হ'বৰ কাৰণে। এয়া হায়া এটা, এইটো দেখিছিলে, এইটো আগৰ ভিডিঅ'টোত আছিলে। এতিয়া গাহৰি মাংস খাব কাৰণে আনিছোঁ। এইটো ফাৰ্ষ্ট আছিলে। এইটো নোৱাৰি, এইটো ধেনা খাব নোৱাৰে। ই নাচিব পাব। চাই থাকিব ভিডিঅ'টো, পোৱা মজা হ'ব আজি। আজি ভিডিঅ'টো চাই থাকিব শেষলৈকে, পোৱা ধামাকা হ'ব গৈ আছে। এতিয়া এই বুটাটো ভাত হৈ গ'ল, নেক্সট বুটা বহাম। এইটো ভাতটো চাই লওঁ, হৈ গৈছে ভাতটো। ভাত দুটাত বনাব লগা আছে, মানুহ অলপ আজি 5টা, বুটুৱা এটা সৰু সৰু। এইটো ভাত হৈ গ'ল। এয়া নেক্সটটো পাতিম আৰু চাই থাকিব। আজি ধামাকা পূৰা ধামাকা হৈ যাব ভাতটো। এতিয়া আমি পাত কাটিব গৈছোঁ। ডিছ অনা নাই, পাতে ভাতটো এইটো কটাৰীখন লৈ আহিছোঁ। এতিয়া পাত কাটিব যাওঁ। অলপ পাছত এতিয়া পাতটো কটা হ'ব। পাতটো কাটি খানাটো খোৱা আৰম্ভ হৈ যাব। এতিয়া হৈ গ'ল আমাৰ, বেছি টাইম নালাগে আমাৰ। আধা দি প্ৰায় কমপ্লিট হৈছেগৈ ইতিমধ্যে। এতিয়া মানে খাম কোনে জিকে কোনে হাৰে সি নাই, জিকি গম পাব। চাই থাকিব ভিডিঅ'টো। আজি মানে আৰু বেলেগ এটা হ'ব, যোন হাৰে শাস্তিটো অলপ বেলেগ দিয়া হ'ব। যাওঁ এতিয়া, জল্দি যাওঁ। পাত কাটিব লাগে। আমি পাত পাই গ'লোহি। শুদ্ধকে কওঁ কথাবোৰ। এখন পাই গ'লো পাত, এখন পাত পাই গ'লো। এখন পাই গ'লো। এখন আমি পাত কাটি নিয়া হ'ল। আমি এতিয়া পাত কাটি লৈ জল্দি খাব লাগে। খাব কি হৈছে আমাৰ। বুকু চুকু বিষাই গ'লগৈ। এইখিনি আমাৰ মাংসখিনি এতিয়া ঢালিম। এতিয়া এইখিনি অলপ, এইখিনি মাংস, এইখিনি গাহৰি, এইটো ব্ৰইলাৰ, এইখিনি লগত লাই আৰু বিলাহী আলু দিয়া হ'ব। মানে পূৰা স্পেচিয়েল বনোৱা হ'ব।
সাধক আজি আৰু খানা পূৰা ডবল আৰু এয়া ভিডিঅ'টো শেষলৈকে কৰিব নাপালোঁ মোবাইলটো অফ হৈ গ'ল বেটেৰী কম আছিলে তাকে বনাব নিবলৈ এয়া অলপ আছিলে কৰা ভিডিঅ' তাকে দিলোঁ আৰু বেয়া নাপাব নেক্সট ভিডিঅ'ত চেষ্টা কৰিম দিবলৈ আকৌ নেক্সট ভিডিঅ' বনাম গাহৰিৰ কাৰণে